So, hi বন্ধুসকল আজি আকৌ আহি গলো আপোনালোকৰ আগত এটা নতুন আপডেট লৈ ইউটিউবে এনেকুৱা এটা আপডেট দিছে আপডেটটো শুনি মোৰ গৰম হৈ গৈছে সো আপোনালোকে আপডেটটো শুনিবলৈ হলে এই ভিডিওটো সম্পূৰ্ণ চাব স্কিপ কৰি নিদিব যদি স্কিপ কৰি দে আপুনিতো জানে কি হ'ব পাৰে সো এইখন লিষ্ট বনাই দিছো ইউটিউবে 8টা আপডেট দিছে 8টা আপডেটত মানে এনেকুৱা কথা কৈছে যদি আপোনালোকে এই 8টা মানে স্টেপ ফলো নকৰে আপোনালোকৰ মনিটাইজেশ্যন অন নহব সো আপোনালোকৰটো বাদেই দি মোৰে মনিটাইজেশ্যন অন হোৱা নাই তো আজি এইটো ভিডিঅ'য়ে বনালো এইটোৰ ওপৰতে ভিডিঅ' এটা বনাই দিলো আপোনালোকক জনাই দিও যে 8টা স্টেপ কি ওপৰত কি কথাৰ ওপৰত আপোনালোকে নজৰ দিয়া মানে চকু দিয়া উচিত গুৰুত্ব দিয়া উচিত সো ইউটিউবে এনেকুৱা কেইটামান কথা কৈছে সো ভাবিবলৈ আচৰিত কৰি দিছে সো যিসকল নতুন ইউটিউবাৰ্স মানে যিসকলে ইউটিউবত চেনেল খুলি বহি আছে ইউটিউবত ভিডিঅ' আপলোড কৰি আছে নতুন ভিডিঅ' নতুন বিষয় লৈ ইউটিউবত ভিডিঅ' আপলোড কৰি আছে সেইসকলৰ কাৰণে এইটো ভিডিঅ' মই এই 8টা ষ্টেপৰ ওপৰত এই ভিডিঅ'টো বনালো সো ইউটিউবে কৈছে যে বন্ধুসকল 8টা ষ্টেপৰ কথা কৈছে মনিটাইজেশ্যন অন কি কাৰণত হ'ব আৰু কি কাৰণত মনিটাইজেশ্যন নহ'ব আৰু কি কাৰণত টোটেলি মনিটাইজেশ্যনটো বন্ধ কৰি দিব সো এইকেইটাৰ ওপৰতে মই এই ভিডিঅ'টো বনাম সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈ থৈছো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বটনটো দবাই দিব সো বন্ধুসকল বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো বন্ধুসকল ইউটিউবে কৈছে ফাৰ্ষ্ট কৈছে ফেচ স্কেমাৰ ভিডিঅ'ত আপোনালোকে কি কৰে কিছুমানে ভিডিঅ'ত নলায় লাজ কৰে ভয় কৰে না কি কৰে নাজানো ভিডিঅ'ত ওলাবলৈ লাজ কৰে সো ভিডিঅ'ত যদি নিজে মানুহটো ওলাবলৈ টান পায় সো ভিডিঅ'টো বেলেগ মানুহৰ দ্বাৰা কৰক সো ভিডিঅ'ত ওলাবলৈ চেষ্টা কৰক তেতিয়াহ'লে ইউটিউবে ভাবিব যে মানুহজনে বহুত কষ্ট কৰি আছে তেতিয়াহ'লেহে আপোনাৰ মনিটাইজেশ্যনটো অন কৰি দিব মানে সুবিধা হ'ব সো আপুনি যদি ভিডিঅ'টোত নলায় তো ইউটিউবে ভাবিব যে এই মানুহজনে কষ্ট নকৰে একো নকৰে ভিডিঅ'টো বনাইছে আৰু ইউটিউবত আপলোড দিছে সো সেইটো চেনেল মনিটাইজেশ্যন অন কৰি নিদিব সো বন্ধুসকল আপোনালোকক আকৌ কৈ দিছোঁ যিসকলে ভিডিঅ'ত ওলাবলৈ টান পায় ভিডিঅ'ত ওলাওক আপোনালোকৰ ফেচটো ৰাইজক দেখাওক তেতিয়াহ'লে আপোনালোকে ৰাইজৰ সঁহাৰি পাব সো বন্ধুসকল নিজে ভিডিঅ'ৰ আগত ওলাই কেনে ভিডিঅ' বনাবলৈ চেষ্টা কৰক আৰু নিজৰ কি টেলেণ্ট আৰু ভিডিঅ'ৰ কোৱালিটি এনেকুৱা বনাওক যাতে ভিডিঅ'টো ভাল হয় সো বন্ধুসকল নেক্সট ষ্টেপটো কৈ দিছোঁ হোৱাটছআপ ষ্টেটাছ বন্ধুসকল এটা কথা কৈ থওঁ যে ভিডিঅ'টো অকণমান দীঘল হ'লেও অকণমান ভিডিঅ'টো চাব আপোনালোকৰে সুবিধা হ'ব ভিডিঅ'টো চালে সো নেক্সট ষ্টেপটো কৈছে হোৱাটছআপ ষ্টেটাছ কি হয় মানে সকলোৱে ষ্টেটাছ বনাবলৈ আৰম্ভ কৰি দিছে কিছুমানে সৰু কৰি বনায় কিছুমানে অলপ দীঘলকৈ বনায় সো এটা কথাত ঠিক যে যিসকলে দীঘলকৈ বনায় সেইসকলৰ কাৰণে একো নাই অলপমান দীঘলকৈ বনাব লাগে ষ্টেটাছ 30 ছেকেণ্ড ভিডিঅ' বনালে আপোনালোকৰ কি হয় ইউটিউবৰ মানুহসকলে ভাবে কি এই মানুহজনে একো কষ্ট নকৰে কেৱল ধামধম এডিট কৰিছে মানে এডিট কৰি কেনে ইউটিউবত আপলোড দিছে ইউটিউবত আপলোড দি কি কৰিছে সি ভাবিছে ইউটিউবত ভিডিঅ' বনাই কষ্ট কৰি আছে নহয় ইউটিউবে জানে যে আপুনি কিমান কষ্ট কৰে আপুনি কি কৰক আপুনি 1 মিনিটৰ ভিডিঅ' বনাওক 50 ছেকেণ্ডৰ ভিডিঅ' বনাওক 1 মিনিটৰ ওপৰত ভিডিঅ' বনাওক সো তেতিয়াহ'লে ইউটিউবৰ ক্ৰিয়েটৰসকলে ভাবিব যে মানুহজনে কষ্ট কৰি আছে আৰু কেতিয়াবা মাজে কি কৰে আপুনি ষ্টেটাছ যিবিলাক ভিডিঅ' দিয়ে ষ্টেটাছ ভিডিঅ'ৰ মাজতে আপুনি ঘপককৈ ওলাই যাওক যে কৈ দিব যে এইবিলাক ষ্টেটাছ ময়ে বনাই আছিলোঁ যে আপোনালোকে ভিডিঅ'টো চাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সো আপুনি এনেকৈ আপুনি নিজৰ চেনেলত ওলাব পাৰিব আৰু কিছুমানে কি কৰে যে মানে ষ্টেটাছৰ ভিডিঅ' বেলেগ গানৰ পৰা বেলেগ চিনেমাৰ পৰা কাটি কেনে 30 ছেকেণ্ড উলিয়াই আনি তেখেতসকলৰ ষ্টেটাছ মানে চেনেলটোত আপলোড দিয়ে তো বন্ধুসকল এটা কথা কৈছোঁ এনেকুৱা যদি আপোনালোকে কৰে আপোনালোকৰ কি হ'ব আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন অন নহ'ব বন্ধুসকল সো আপোনালোকে এইবোৰৰ পৰা সাৱধান হৈ থাকক সো এতিয়া আপোনালোকক কৈ থ'লোঁ 3 নম্বৰ ষ্টেপ কপি পেষ্ট কিছুমানে কি কৰে কপি কৰে কিছুমানৰ ভিডিঅ'ৰ পৰা কাট কৰি আনে কিছুমানে চিনেমাৰ পৰা 3 মিনিট 5 মিনিট কাট কৰি আনি কেনে নিজৰ চেনেলটোত আপলোড দিয়ে সো আপোনালোকে কি কৰিব এইবিলাক বস্তু আপলোড নিদিব আপোনালোকে কি কৰিব আপোনালোকে নিজস্ব কি টেলেণ্ট আছে সেইবোৰ ৰাইজক দেখাবলৈ চেষ্টা কৰক মানুহৰ আগত উলিয়াই দিবলৈ চেষ্টা কৰক মানুহৰ বস্তু কপি কৰাটো এইটো মানে
বেছি ডাঙৰ কথা নহয়, কোনো মানে বেলেগৰ মোৰ ভিডিঅ'টো আপোনালোকে লৈ গৈ নিজৰ চেনেলত আপলোড দিলে, সেইটো আপোনালোকৰ মনিটাইজেশ্যন কেতিয়াও অন নহ'ব। চ' আপোনালোকে এনেকুৱাকৈ কপি কৰক যাতে ধৰি লওক এইটো আমেৰিকাৰ এটা মানে বস্তু ইংলিছত দিয়া আছে, ইংৰাজীত দিয়া আছে, সেইটো আপোনালোকে অসমীয়াত ট্ৰান্সলেট কৰি দিয়ক, সেইটো কপি নকয়, সেইটো আপোনালোকৰ নিজস্ব এটা কলা বুলি ক'ব, সেইটো কপি কৰা আপোনালোকৰ এটা কলা। চ' বন্ধুসকল এইবোৰৰ পৰা আপোনালোকে সাৱধান হৈ থাকক। চ' ষ্টেপবোৰ আৰু আছে আপোনালোকক, এতিয়া মই 3 নম্বৰ ষ্টেপটোহে কৈ দিলোঁ, আপোনালোকক আকৌ মই 5টা ষ্টেপ কৈ দিবলৈ বাকী আছে। চ' আপোনালোকে ধ্যান দি কথাবোৰ শুনিব, আপোনালোকৰে সুবিধা হ'ব। চ' বন্ধুসকল এতিয়া 4 নম্বৰ ষ্টেপটো কৈছোঁ, 2 ষ্টেপ মানে দুটা ষ্টেপৰ ওপৰত আপোনালোকৰ নজৰ দিয়া উচিত। বৰ্তমান যিসকলে নতুন ইউটিউবাৰ, যিসকলে ইউটিউবত চেনেল খুলিছে, কি কৰিছে, এমাহৰ ভিতৰত 2টা ষ্টেপ দিছে, ফ'ল' কৰিব। এমাহৰ ভিতৰত যদি 4000 ৱাটচ টাইম আপোনালোকৰ কমপ্লিট নহয়, আপোনালোকৰ দিয়া থাকে 28 দিন, 28 দিনৰ মানে ভিতৰত আপোনালোকে 4000 ৱাটচ টাইম কৰিব লাগে। চ' 28 দিনৰ ভিতৰত যদি আপোনালোকৰ 4000 ৱাটচ টাইম নহয়, তেতিয়াহ'লে ইউটিউবে আপোনালোকক আকৌ 28 দিন মানে অফাৰ দিব। আপোনালোকে সেই 28 দিন আপোনাৰ 2 মাহ ধৰি লওক, 2 মাহৰ ভিতৰত যদি আপোনালোকে 4000 ৱাটচ টাইম কৰিব নোৱাৰে, আপোনালোকৰ সেইটো চেনেল মনিটাইজেশ্যন অন কৰি নিদিয়ে। চ' বন্ধুসকল এইটো মোৰ কথা নহয়, এইটো ইউটিউবৰ কথা। চ' ইউটিউবে 11 অক্টোবৰত এইটো কথা কৈ দিছে যে এইকেইটা ওপৰত, এই 2019ৰ আগতে এইকেইটা কৈ দিছে, এইকেইটা কথাৰ ওপৰত আপোনালোকে নজৰ দিয়া উচিত। আপোনালোকৰ ইউটিউবটোৱে বৰ্তমান এনেকুৱা ছিকিউৰিটি টাইট কৰি দিছে, নক'ব আৰু, ভাবিবলৈ বাধ্য কৰিছে। নতুন ইউটিউবাৰৰ কাৰণে মই বনালোঁ, আৰু যিসকল মানে ইউটিউবত ভিডিঅ' বনাই আছে সেইসকলে কথাটো ভালদৰে শুনিব। আৰু আছে 4টা ষ্টেপ কৈ দি আছোঁ। চ' বন্ধুসকল এতিয়া 5 নম্বৰ ষ্টেপটো, ডুপ্লিকেট নিউজ। কিছুমানে কি কৰে, টিভিত ভিডিঅ' নিউজ চলি আছে, বাছ সেইটো কি কৰে, ভিডিঅ'টো কাট কৰি আনিলে ইউটিউবৰ পৰা, আৰু নহ'লে স্ক্ৰীণ ৰেকৰ্ডাৰৰ সহায়ত এই ভিডিঅ'টো আপোনালোকে জিঅ' টিভি চাই কিনে তাৰ পৰা কাট কৰি আনিলে, নিজৰ চেনেলত নিউজটো আপডেট দিলে। সেইটোতো কেতিয়াও বৰ্তমান এনেকুৱা আগতে হৈছিলে, বৰ্তমান এনেকুৱা কৰিছে ইউটিউবে, এনেকুৱা যদি বেলেগৰ নিউজৰ কপি কৰি কিনে কপি কৰি আনি কিনে নিজৰ চেনেলত আপডেট দিয়ে, সেইটো আপোনালোকৰ এডচেন্স একাউণ্ট ব্লক কৰি দিব। এডচেন্স যিবিলাকৰ একাউণ্ট আগতেও যিবিলাকে নিউজ আপডেট দিছিলে, সেইসকলৰো কৈছোঁ, যিসকলৰ আগতে এনেকুৱা নিউজ আপডেট দি মনিটাইজেশ্যন অন হৈছে, সেইসকলৰ বৰ্তমান যদি আকৌ আপডেট দিয়ে, এডচেন্স একাউণ্ট আছে আপোনালোকৰ, এডচেন্স একাউণ্টখন ব্লক হৈ যাব, আৰু চেনেলটো কি ঠিক, চেনেলটো আপোনালোকৰ ব্লক কৰি দিব পাৰে। চ' আপোনালোকে এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিয়া উচিত। আৰু ইয়াতে কৈছে ডুপ্লিকেট নিউজ, এইটোকো কয় যে আপুনি নিউজ বনায়, আপুনি নিজস্ব কিছুমান নিউজ বনায়, লোকেল নিউজ, ঘৰুৱা নিউজ কিছুমান বনায়, গাঁৱলীয়া নিউজ, তাৰ ভিতৰত আপোনালোকে বেকগ্ৰাউণ্ডত কিছুমান নিউজৰ কিছুমান চাউণ্ড, মিউজিক ইউজ কৰে, এইবিলাক মিউজিক ইউজ নকৰিব আপোনালোকে নিজে যি পাৰে সেইবিলাক ইউজ কৰক, যিবিলাকত মানে আপোনালোকৰ কপিৰাইট ষ্ট্ৰাইক নাহে। চ' বন্ধুসকল এতিয়া আহিলোঁ 6 নম্বৰ ষ্টেপটোলৈ। 6 নম্বৰ ষ্টেপটো হৈছে বন্ধুসকল হেকিং ভিডিঅ'জ। আপোনালোকে কি কৰে, হেকিং ভিডিঅ'জ বনায়, হোৱাটছআপ কেনেকৈ হেক কৰিব পাৰি, ফেচবুক কেনেকৈ হেক কৰিব পাৰি, ৱেবছাইট কেনেকৈ হেক কৰিব পাৰি, এইবিলাক কেতিয়াও নবনাব। এইবিলাক যদি বনায় আপোনালোকৰ চেনেলটো ব্লক হ'ব, আপোনালোকৰ একো কাম নহ'ব, আপোনালোকৰ কষ্টবোৰ এনেই যাব। হেকিঙৰ ওপৰত ইমান মানে কঢ়া নজৰ, এনেকৈ কঢ়া চকু দিছে ইউটিউবে, ছিকিউৰিটি পূৰা টাইট কৰি দিছে। হেকিঙৰ ভিডিঅ' দিলে আপোনালোকৰ চেনেল বা আপোনালোকৰ এডচেন্স একাউণ্ট থাকিলেও, আপোনালোকৰ যদি আগতেও মনিটাইজেশ্যন অন হৈছে, এতিয়াও আপোনালোকে এইবিলাকৰ ওপৰত আপোনালোকে নজৰ দি ভিডিঅ' আপলোড কৰক। চ' বন্ধুসকল মই কি ক'ব বিচাৰিছোঁ, আপোনালোকে বুজি পাইছে, আৰু বুজি নাপালে কমেণ্ট কৰিব, কোনটো কথাৰ ওপৰত আপোনালোকে বুজি নাপালে মই আপোনালোকক কমেণ্টত বুজাই দিম। চ' এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ 7 নম্বৰটো হৈছে ৰিয়েল ৰিয়েকশ্যন। চাওঁ বন্ধুসকল ইউটিউবে ইয়াতেও চকু দিব ধৰিছে, ৰিয়েকশ্যনৰ ওপৰতো ইউটিউবে চকু। চ' কিছুমানে ভিডিঅ' বনায় কি, চ' আপুনি এটা ভিডিঅ' বনালে, ধৰি লওক এটা ভিডিঅ' বনালে, আপুনি হাঁহিলে, কিবা ক'লে, আপুনি এনে হাঁহিলে, চ' সেইটোতো আপোনালোকৰ ইউটিউবে নজৰ দিব। ইউটিউবে যদি সেইটোৰ ওপৰত নজৰ দিব ধৰিছে, চাওক ইউটিউব কেনেকুৱা টাইট হৈ গৈছে। চ' আপোনালোকে এনেকুৱা ভিডিঅ' বনাওক যাতে ভিডিঅ'টো ৰিয়েকশ্যন আৰু আপোনালোকৰ ভিডিঅ'ৰ কোৱালিটিটো খুব ধুনীয়া হয়। আপোনালোকে ৰিয়েকশ্যন দিব, যাতে এনেকুৱা ৰিয়েকশ্যন দিয়ক আপোনালোকে মানুহৰ মন জয় কৰি লওক, আপোনালোকে মানুহৰ মনত ঠাই লওক। আপোনালোকৰ যদি ভিডিঅ'ত ৰিয়েকশ্যনে নাথাকে, আপোনালোকে মানুহৰ মনত কেনেকৈ ঠাই পাব। চ' বন্ধুসকল আপোনালোকে ৰিয়েকশ্যন দিবলৈ চেষ্টা কৰক, আপোনালোকে এটিটিউড দিবলৈ চেষ্টা কৰক। চ' বন্ধুসকল
7 নম্বৰ ষ্টেপটো এইটোৱে আছিলে ৰিয়েকশ্যনৰ ওপৰত সব ইউটিউবে কিমান দূৰ মানে চকু দিব ধৰিছে কাৰণ ইউটিউবত এনেকুৱা ফালতু ভিডিঅ' আপলোড হৈ গৈ আছে ইউটিউবত আৱৰ্জনা বজাই কৰি দিছে ইউটিউবখন লেতেৰা কৰি পেলাই দি আছে চ' আপোনালোকে কি কৰক ধুনীয়া বস্তু দিয়ক ৰিয়েল কণ্টেণ্ট দিয়ক আৰু ৰিয়েকশ্যন দিয়ক কিছুমানে ফালতু ফেক নিউজ দিয়ে সেইবিলাকতো আৰু বেন কৰি দিব এতিয়া কিছুমানে ফেক নিউজ দিয়ে অমুক তমুক এনটেন আপোনালোকে কি কৰক কিছুমানে আহে দুখন বিলেট আপোনালোকে পানীত জবাই দিয়ক আপোনাৰ বাল্বটো জ্বলি যাব সেইবিলাকতো আপোনালোকে চায়েন্সৰ লগত জড়িত কৰি আপোনালোকৰ চায়েন্স ইউজ কৰিব এক্সপেৰিমেণ্ট কৰিব যদি কথাটো সত্য দুখন বিলেট যদি পানীত দিয়ে এটা লাইট জ্বলে তেতিয়াহ'লে কাৰেণ্টৰ যোগাৰে নহ'ব কাৰেণ্ট নহ'লেও হ'ব যদি ৰিয়েল হয় মনিটাইজেশ্যনটো ৰাখিব যদি ফেক হয় সব বন্ধ কৰি দিব বন্ধ হ'ল ইমান কৰা হ'ল ইউটিউব চ' এতিয়াৰ পৰা আপোনালোকে সাৱধান ইউটিউবটো এনেকুৱা আৰু কৰা হৈ গ'ল এতিয়া বন্ধুসকল আপোনালোকক লাষ্ট ষ্টেপটো 8 নম্বৰ ষ্টেপটো ক'বলৈ ওলাইছোঁ 8 নম্বৰ ষ্টেপটো হৈছে 1000 ছাবস্ক্ৰাইবাৰৰ তলত যিসকল বৰ্তমান নতুন মানে চেনেল খুলি বহি আছে যিসকলৰ 1000 হৈছে সেইসকলৰ কথা নাই বাৰু যিসকলৰ 1000 ছাবস্ক্ৰাইব হৈছে চ' সেইসকলৰ ভিডিঅ' আপলোড কৰি যাওক আৰু যিসকলে 1000 ছাবস্ক্ৰাইব হোৱা নাই চ' সেইসকলক কৈছোঁ সেইসকলে নতুন চেনেল এটা ক্ৰিয়েট কৰক আৰু এটা এনেকুৱা ভিডিঅ' বনাওক যাতে এদিনতে সেইসকলে বহুত ভিউজ পায় ধৰি লওক 20,000 30,000 ভিউজ পায় এটা নতুন ভিডিঅ' আপলোড দিলে এদিনতে 20-30,000 ভিউজ পালে চ' তেতিয়া আপোনালোকৰ কি হ'ব সেই চেনেলটো আপোনালোকৰ কি কৰিব ইউটিউবৰ যিসকল ক্ৰিয়েটাৰ্ছ সেইসকলে আপোনাৰ চেনেলটোত মানে চকু দি কেনে আপোনাৰ চেনেলটো মানে মনিটাইজেশ্যন অন কৰিবলৈ চেষ্টা কৰিব যিসকলে মানে 1000ৰ তলত ছাবস্ক্ৰাইব আছে আৰু যিসকলে নতুন সেইবিলাক ডিলিট কৰি নতুন বনাব যিসকলৰ আগত মানে কপিৰাইট আছিল বেকগ্ৰাউণ্ড মিউজিকত কপিৰাইট আছে চ' সেইসকলে কি কৰক চেনেলটোৱে ডিলিট কৰি দিয়ক চ' নতুনকৈ চেনেল বনাওক কপিৰাইটবোৰ আপোনালোকে ডিলিট কৰি দিয়ক নতুন চেনেল বনাওক আৰু যিসকলে কপিৰাইট নাই 500 যিসকলৰ 900 এনেকুৱা ছাবস্ক্ৰাইব হৈছে সেইসকলক কৈছোঁ সেইসকলে কি কৰক এনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাওক যাতে 1 মাহৰ ভিতৰত আপোনালোকে বহুত ভিউজ পায় এটা ভিডিঅ'তে চ' সেইসকলৰ চেনেলটো মানে ইউটিউবৰ ক্ৰিয়েটাৰে আপোনালোকৰ ভিডিঅ'বোৰ মানে দ্বিতীয়বাৰৰ কাৰণে সেইবিলাক চেক কৰিব যেনেকৈ আপোনালোকে এটা ভিডিঅ' আপলোড দিলে আপোনালোকৰ ভিডিঅ'টো পূৰা স্কেন হয় যাতে যদি এইটো কপিৰাইট হৈ থাকে কৰবাৰ পৰা আপোনালোকে তুলি লয় তেতিয়া এইটো কপিৰাইট আহি যায় চ' ঠিক তেনেদৰে আপোনাৰ চেনেলটোত যিমানকেইটা ভিডিঅ' আছে আপুনি যদি এটা ভিডিঅ' দিলে এতিয়া এমাহৰ ভিতৰতে ধৰি লওক 5 দিনৰ ভিতৰত আপোনাৰ 50,000 ভিউজ পালে এটা ভিডিঅ'ত তেতিয়াহ'লে আপুনি নিশ্চিন্ত থাকক আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব হ'ব কিন্তু আপোনালোকে কপিৰাইট আৰু যিকেইটা মই আপোনালোকক বুজাই দিলোঁ এইকেইটা মই লিষ্ট কৰি লৈছোঁ 8টা চ' এইকেইটা আপোনালোকে ফ'ল' কৰিব চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক দিবলৈ নাপাহৰিব কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰিব আৰু যদি এনেকুৱা তথ্য বা টেকনিকেল ভিডিঅ'ৰ ওপৰত লগ পাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিলৈ এৰিলোঁ আগলৈ এনেকুৱা ভিডিঅ'ৰ ওপৰত এই চেনেলটোৰ জৰিয়তে আপোনালোকক আকৌ লগ পাম চ' বাই বাই